সমগ্ৰ পৰিয়ালটি পৰিপূৰ্ণ তাৰকা মহাতাৰকাৰে পিছে নিজে অভিনয় কৰা প্ৰথমখন চিনেমাই সফল যদিও তাতকৈ অধিক সমালোচিত বহুতে ভাবিছিল পিতৃৰ বা এই পৰিয়ালটিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিব নোৱাৰিব এইজন যুৱকে এৰি দিব অভিনয় সমালোচকসকলে কৰিছিল সমালোচনা যে পিতৃ বা খুৰাকৰ নাম ব্যৱহাৰ কৰিয়েই কোনো তাৰকা হ'ব নোৱাৰে পিছে সেই সমালোচনা বা ব্যৰ্থতাত হাৰ নামানিলে যুৱকজনে আৰু আজি তেওঁ দেশজুৰি জনপ্ৰিয় এজন অভিনেতা শেহতীয়া ছবিখনত তেওঁ পাৰিশ্ৰমিকৰূপে লাভ কৰিছে ৪৫ কোটি টকা নমস্কাৰ ষ্টুডিঅ'ত মই ডেভিড আৰু প্ৰেৰণাৰ আজিৰ প্ৰথমটি খণ্ডৰ প্ৰথমটি কাহিনী এজন তাৰকা অভিনেতাৰ কৈছোঁ দেশ বিদেশত তোলপাৰ লগোৱা দাক্ষিণাত্যৰ ছবি RRRৰ অভিনেতা ৰামচৰণৰ কথা সম্পূৰ্ণ নাম ৰামচৰণ তেজ কনিৰদেলা পিতৃ দক্ষিণ ভাৰতৰ মেগাষ্টাৰ চিৰঞ্জীৱী খুৰাক পৱন কল্যাণ পাৱাৰ ষ্টাৰ আত্মীয় অল্লু অৰ্জুন জনপ্ৰিয় তাৰকা পৰিয়ালৰ জ্যেষ্ঠসকলক অনুসৰণ কৰিয়েই ছবি জগতত খোজ ৰামচৰণৰ পিতৃ খুৰা সকলোৱে মিলি চলালে ৰামৰ ছবিখনৰ বাবে প্ৰচাৰ তিৰুথা ছবিখন কিছু সফল হ'ল ৰামচৰণে লাভ কৰিলে মেইল বেষ্ট ডেবিউটেণ্ট সাউথৰ ফিল্মফেয়াৰ বঁটাও কিন্তু পিতৃৰ নাম ব্যৱহাৰ কৰিহে অভিনেতা হ'ল ভালদৰে নাচিব নাজানে পৰিপক্ক অভিনেতা নহয় এনে বহু কটুক্তি শুনিবলগীয়া হ'ল ৰামচৰণে আৰু স্বাভাৱিকতে নিজৰ প্ৰথমখন ছবিতে ইমান টান কথা শুনি মানসিকভাৱে বহু পৰিমাণে ভাগি পৰিল ৰামচৰণ কিন্তু হাৰ নামানি ল'লে এটা ডাঙৰ সিদ্ধান্ত ২ বছৰৰ বাবে ছবি জগতৰ পৰা ল'লে বিৰতি আৰু নামভৰ্তি কৰিলে মুম্বাইৰ কিশোৰ নমিত কাপুৰ ফিল্ম স্কুলত আত্মীয় অল্লু অৰ্জুনৰ পৰা প্ৰশিক্ষণ ল'লে নৃত্যৰ আৰু এই কষ্টৰ বিনিময়ত ২০০৯ চনত ৰামচৰণলৈ আহিল জীৱনৰ দ্বিতীয়খন ছবি SS ৰাজামৌলীয়ে নিৰ্মাণ কৰা সেই ছবিখন আছিল মগধীৰা এনিশাতে ছুপাৰষ্টাৰ হৈ পৰিল ৰাম সেয়াই আৰম্ভণি তাৰ পাছত একাদিক্ৰমে ৰাজা নায়ক য়ৱৰু ধুবাৰ দৰে হিট চিনেমা আৰু একেবাৰে শেহতীয়াকৈ RRR যিখন ছবিয়ে ইতিমধ্যে গঢ়িছে অভিলেখ ৰামচৰণ আজি এজন ছুপাৰষ্টাৰ আছে প্ৰাসাদোপম অট্টালিকা ব্যক্তিগত বিমানো গগনচুম্বী এনে সফলতাৰ পাছতো ৰামচৰণে কিন্তু পিঠি দিয়া নাই ৰাইজৰ সেৱা শুশ্ৰূষালৈ দক্ষিণ ভাৰতৰ আন বহু তাৰকাৰ দৰে ৰামচৰণো জড়িত সমাজ সেৱাৰে আছে তেওঁৰ বহু চেৰিটি যাৰ জৰিয়তে উপাৰ্জনৰ এটা অংশ দান কৰি আহিছে নিয়মীয়াকৈ এটা সাক্ষাৎকাৰত ৰামচৰণে কৈছে নেপোটিজমে আপোনাক কামৰ সুযোগহে দিব পাৰে শিল্পীৰূপে তৈয়াৰ কৰিব নোৱাৰে বা ৰাইজৰ মনত স্থান দিয়াব নোৱাৰে প্ৰথম ছবিতে পোৱা ঠাট্টা বিদ্ৰূপ সমালোচনা শিক্ষা হিচাপে লৈ কঠোৰ শ্ৰম আৰু অধ্যাৱসায়ৰ জৰিয়তে ৰামচৰণে সফল হৈ আমাকো যেন দিয়ে সেই বাৰ্তা সমাজে আৰম্ভণিতে আমাক যিমানেই নাহাহক কিয় উপযুক্ত প্ৰতিভা আৰু নিজৰ ওপৰত আস্থা বিশ্বাস থাকিলে সফল আমি প্ৰত্যেকেই হ'ব পাৰোঁ আৰু এই ক্ষেত্ৰত ৰামচৰণৰ কাহিনী হ'ব পাৰে আমাৰ বাবেও প্ৰেৰণা আজিলৈ ইমানেই পৰৱৰ্তী খণ্ডত লৈ আহিম আন কোনো বিশেষ ব্যক্তিৰ আন কোনো বিশেষ কাহিনী যি কাহিনীয়ে আমাকো যোগাব সমাজখনত জীৱনটোত আগুৱাই যাবলৈ অদম্য সাহস আৰু প্ৰেৰণা ভালে থাকক আটাই নমস্কাৰ